CWC সভাখন চলাই নিয়া আমাৰ অতিকে শ্ৰদ্ধাৰ BPF দলৰ সভাপতি PTCৰ প্ৰাক্তন চিফ সন্মানীয় আগ্ৰহ মহিলা ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট আমাৰ BPF দলৰ সন্মানীয় নেতৃবৃন্দসকল আৰু উপস্থিত আমাৰ সন্মানীয় CWC সকল পোনপ্ৰথমে আপোনালোক সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই পৰামৰ্শ বুলি মই ক'ব বিচৰা নাই, মোৰ চিন্তা কিছুমান মই ইয়াত ক'ব বিচাৰিছোঁ। অলপ আগতে আমাৰ দলৰ সভাপতি মহোদয়ে যি দুটা কাৰ্যসূচীৰ সম্পৰ্কে আমাক জনাই দিলে যে নতুন সমষ্টি যেহেতু গঠন হ'ল MLA সমষ্টি, এই হিচাপে যেহেতু আমাৰ ভোট কেন্দ্ৰ ৱাইজত ইতিমধ্যে ভোট কমিটি গঠন কৰা চলি আছে আৰু এইটোলৈ যেহেতু 15টা বিধানসভা সমষ্টি আছে, এই 15টাত এদিনকে যেহেতু আমাৰ দলৰ সভাপতি ডাঙৰীয়া নিজে যাব বিচাৰিছে, এইটো অত্যন্ত ভাল হ'ব। আৰু এটা যেহেতু ছাৰে ক'লে যিমানখিনি চেল আছে তেওঁলোকৰ লগত এবাৰ লগ ধৰাৰ পিছত আৰু সেইদিনাই জিলা পৰ্যায়ত জনগোষ্ঠী হিচাপে আমাৰ পেৰেণ্টছসকলক পেৰেণ্টছ মিট কৰা, গাৰ্জেন মিট কৰা যি সিদ্ধান্ত ছাৰে কৈছে এইখিনি খুব ভাল হৈছে। তো এই ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ আমাৰ যেহেতু সমষ্টি ৱাইজত বুথ পৰ্যায়ৰ কৰ্মীসকলক যেহেতু ছাৰে লগ ধৰিব বিচাৰিছে, তো এইটো আমি খুব চিৰিয়াছলি কৰিব লাগিব, কিয়নো বিভিন্ন দলেও এই কাম কাজটো চলি আছে আৰু যেহেতু নিৰ্বাচন একেবাৰে ওচৰ চমু চাপি আহিছে আৰু এইদিনাই বিভিন্ন দলে আমাৰ লগত কম্পেৰিজন কৰিব যে BPF দলৰ শক্তিটো কিমান, তেওঁলোকৰ বুথ লেভেলৰ কিমান কৰ্মকৰ্তা আহিছে, এইটো অন্য দলে আমাৰ লগত কম্পেৰিজন কৰিব। তো তাৰ কাৰণে আমি এই বুথ কমিটিৰ যি আমাৰ মিটিং সমষ্টি ৱাইজত খুব চিৰিয়াছলি ল'ব লাগিব আৰু এইটো আমি ছাকচেছফুল কৰিবৰ কাৰণে আমি এতিয়াৰ পৰাই বহুতো কাম কৰিব লাগিব।